বন্ধুসকল, এয়া আপোনালোকে দেখিব পাইছে, এয়া হৈছে অসম সাহিত্য সভাৰ পাঠশালাৰ অধিৱেশন। আৰু আপোনালোকে দেখিছে যে চাৰিওফালে একদম লোকাৰণ্য হৈ পৰিছে আৰু জনতাৰ সমাগম ইমান বৃহৎ পৰিমাণে হৈছে যে আপোনালোকে ভাবিব নোৱাৰে। গোটেই পাঠশালাত থকা ভট্টদেৱ ক্ষেত্ৰখন এনেকৈ ভৰি পৰিছে যেন ইয়াত এক কথাত চাবলৈ গ'লে জনসমুদ্ৰত পৰিণত হৈছে। লগতে এয়া আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ কিতাপৰ ধুনীয়া প্ৰকাশক গোষ্ঠীবিলাক আহিছে। মই তাত দুখনমান কিতাপ কিনিলোঁ আৰু এয়া দেখিছে অলপমান ভিডিঅ' ল'লোঁ এনেকৈ। আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত আমি অলপ আগবাঢ়ি গ'লোঁ আৰু যাওঁতে যদি দেখিলোঁ কেনে ধৰণৰ পাব্লিকেশ্যন আহিলে আৰু বিভিন্ন পাব্লিকেশ্যনৰ মানুহৰ সৈতে যোগাযোগ কৰিলোঁ, তেওঁলোকৰ লগত কথা পাতিলোঁ আৰু ভাল লাগিলে। খুব এটা ধুনীয়া অন্তৰংগ আলাপ কৰিলোঁ আৰু পৰৱৰ্তী সময়ছোৱাত এনেকৈ আৰু এপাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'ৰ মাধ্যমেৰে। এয়া দেখিছেনে, ইয়াৰ প্ৰদৰ্শনী হৈ আছে এইফালেৰে আৰু খুব ভাল লাগে। ইয়াতে বৃহৎ পৰিমাণৰ এটা জাপি বনাইছে, এয়া দেখিছে এইটো জাপি, আৰু এয়া ইতিমধ্যে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ অন্তৰ্ভুক্ত হৈছে উক্ত জাপিটোৱে। ভাল লাগে যেতিয়া আমাৰ অসমৰ স্বাভিমান, অসমৰ মান সন্মান সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলি উঠে, তেতিয়া নিশ্চয়কৈ আমাৰ হৃদয়খন গৌৰৱেৰে আগুৱাই যায়। দেখিছে যে আমাৰ ঐতিহ্য সম্বন্ধিত কিছুমান বস্তু দেখুৱাবলৈ চেষ্টা কৰিছে। ইয়াতে আমাৰ পৌৰাণিক ভাৰতবৰ্ষৰ কিছুমান কথা আছে, ৰজা মহাৰজাৰ পৰা আদি কৰি আমাৰ অসমৰ ইতিহাস, ভাৰতৰ ইতিহাসৰ কিছুমান দৃশ্যাৱলংগী ইয়াতে তেওঁলোকে দাঙি ধৰিছে। খুবেই ধুনীয়া, কাৰণ এক কথাত চাব গ'লে আজিৰ তাৰিখত এনেকুৱা দৃশ্য খুব কমকৈ দেখিবলৈ পোৱা যায়, হয়নে নহয়? কিন্তু তাৰ সমান্তৰালভাৱে অসম সাহিত্য সভাৰ এয়া পাঠশালা অধিৱেশনত যিটো তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে, এয়া সাধাৰণতে চাব গ'লে এটা লেখত ল'বলগীয়া পদক্ষেপ বুলি ক'ব লাগিব। আৰু চাওক, মই অলপমান ইয়াতে আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। বন্ধুসকল, মই এইটো জৰিয়তে আপোনালোকক জনাই দিব বিচাৰিছোঁ যে মই ইয়াতে ভইচ অভাৰ দিব লগা হৈছে এইটো কাৰণে যে তাত যিহেতু বৃহৎ একদম জনতাৰ সমাগম হৈছিলে, মাজতে মই ভাবিলোঁ যে তেনেকৈ ফ্ৰণ্ট কেমেৰা অন কৰি কোৱাতকৈ ভিডিঅ' সহকাৰে বনাই এতিয়া ভইচ অভাৰ দি কিনে কৈ গৈছোঁ কথাখিনি। আৰু এয়া দেখিছোঁ যে এয়া 600 বছৰ পুৰণি হাতীৰ দাঁত, আৰু এইফালে দেখিছোঁ যে এয়া এডোখৰ বিশেষ কাঠ, যিটো মানে আপোনাৰ এতিয়া শিলৰলৈকে পৰিৱৰ্তন হৈছে বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু সমান্তৰালভাৱে এয়া দেখিছে বিভিন্ন ধৰণৰ আমাৰ চাইণ্টিফিক কিছুমান বস্তু দেখাবলৈ চেষ্টা কৰিছে। আৰু ইয়াতে দেখিছে, ইয়াতে বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটিজবিলাকে আহিছে আৰু তেওঁলোকে বিশ্ববিদ্যালয়বিলাকৰ তেওঁলোকৰ যিবিলাক আৱিষ্কাৰ সেইবিলাক প্ৰদৰ্শন কৰিছে। আৰু ভাল লাগে, যিহেতু তেওঁলোকে এটা বস্তু লক্ষ্য কৰিছোঁ যে তেওঁলোকে ধুনীয়াকৈ সৰ্বসাধাৰণ জনতাৰ কাৰণে বুজাই দিয়ে বস্তুবিলাক, যে কোনটো বস্তু ক'ত ইউজ কৰা হয় আৰু কোনটো বস্তুত কি বিশেষত্ব আছে, গোটেইখিনি ধুনীয়াকৈ বুজাই দিছে। আৰু প্ৰায় 10 লাখৰ ওপৰত মানুহ ইয়াতে ভৰ্তি হৈছিলে। আৰু বিশেষকৈ লক্ষণীয় বিষয় হৈছে এইটো, আমাৰ ইণ্ডিয়ান আৰ্মি তেওঁলোকে যিটো অস্ত্ৰ শস্ত্ৰ এটা প্ৰদৰ্শনী আৱিষ্কাৰ কৰিছে বা দেখুৱাইছে ইয়াতে, যাৰ যোগেদি বহুখিনি কথা আমি জানিব পাৰিছোঁ। আৰু বিশেষকৈ আমি সৰুতে AK-47 ৰাইফলছৰ কথা শুনিছিলোঁ, হয়নে? গতিকে এতিয়া আমি নিজ চকুৰে প্ৰত্যক্ষ কৰিছোঁ AK-47 ৰাইফলছটো, আৰু ভাল লাগিছে। কাৰণ এনেকুৱা মই ভাবোঁ যে এনেকুৱা সুবিধা অপৰচুনিটি আমি জীৱনত পৰৱৰ্তী সময়ছোৱাত পাম নে নাই নাজানো, কিন্তু অসম সাহিত্য সভাৰ সময়ছোৱাত এইটো এটা আমাৰ কাৰণে বিশেষ সুবিধা বুলি ক'ব লাগিব, যাৰ যোগেৰে আমি বিভিন্ন ধৰণৰ সংস্কৃতিৰ পৰা আদি কৰি
আৰু সাহিত্যৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ শিক্ষা গ্ৰহণ কৰিব পাৰোঁ, হয়নে নহয়? আৰু চাবলৈ গ'লে এয়া আচলতে সাংস্কৃতিয়েই নহয় বা সাহিত্য নহয়, ঐক্যতাৰ প্ৰতীক বুলি ক'ব লাগিব বৃহত্তৰ অসমীয়া জাতিটোৰ কাৰণে। আৰু আমি সকলোৱে একচুৱেলি ওলাই আহিব লাগে, যিবিলাক আমাৰ খিলঞ্জীয়া মানুহ আছে বা অসমত যোনেই নাথাকিয়ক কিয় সকলোৱে একত্ৰিত হৈ ওলাই আহি সাহিত্য বা এয়া পবিত্ৰ স্থলীলৈ আহিব লাগে, যাৰ যোগেদি আমি বহু কথা জানিব পাৰোঁ, শিকিব পাৰোঁ, মানুহৰ লগত কথাৰ আদান প্ৰদান হ'লেও বহু কথা জানিব পাৰি, হয়নে নহয়? আৰু বিশেষকৈ এয়া দেখিছে ইয়াত এখন বিশেষ গাঁও তেওঁলোকে স্থাপন কৰিছে আৰু তাৰ সমান্তৰালভাৱে ইয়াতে এনেকৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ থাকে, বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁলোকে নৃত্য পৰিৱেশন কৰি থাকে আৰু সকলোৱে মুকলিভাৱে অনুষ্ঠান উপভোগ কৰে। এয়া দেখিছে ইণ্ডিয়ান ৰেলৱেজ, য'ত আমাৰ ইণ্ডিয়ান আৰ্মিৰ বাহনবিলাক এনেকৈ লৈ গৈ আছে। সাহিত্য সভাত আহি কিনে এইবিলাক দেখাটো খুব এটা সৌভাগ্যৰ কথা বুলি ক'ব লাগিব এক কথাত চাব গ'লে। আৰু এইফালে চাওক, এইফালে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হৈ আছে। এখন গাঁও দেখুওৱাৰ চেষ্টা কৰিছে ইয়াতে, আৰু আপোনালোকক ভিডিঅ'টো দেখুৱাবলৈ মই চেষ্টা কৰিম।